24/7 দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ এক ব্ৰেকিং নিউজ। ৰঙিয়াৰ মছজিদত চুৰিকাণ্ড, আটক এজন। ৰঙিয়াৰ মৰাণজনৰ এটা মছজিদত আজি ৰাতিপুৱা এজন চোৰক স্থানীয় লোকে হাতে আটক কৰে। ধৃত চোৰজন হ'ল বৰপেটা জিলাৰ ৰৌমাৰী মাজগাঁৱৰ আশ্ৰাফুল আলম। চোৰজনে পুৱা মছজিদৰ ভিতৰত সোমাই দান পাত্ৰ ভাঙিবলৈ লওঁতে মছজিদৰ ইমামে প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় লোক উপস্থিত হৈ চোৰজনক আটক কৰে। ধৃত চোৰ আশ্ৰাফুল আলমে বৰপেটাৰ হাউলিত কৰা চুৰিকাণ্ড সংঘটিত কৰা বুলিও স্বীকাৰ কৰে। চুৰিজনৰ লগত তলা ভঙা সৰঞ্জাম, এখন চুৰি কৰা ATM কাৰ্ড উদ্ধাৰ কৰে ৰাইজে। শেষত স্থানীয় ৰাইজে ধৃত চোৰজনক ৰঙিয়া আৰক্ষীক গতাই দিয়ে। ৰৌমাৰী মাজগাঁও ৰৌমাৰী কিমান দিনৰ পৰা কৰি আছে? 2-3 মান হাউলি মছজিদত আৰু হাউলি মছজিদত কৰিছে আৰু আশ্ৰাফুল আলম কেউ নাই, একো নাই, মই অকলে সঁচা কথা ক। মই অকলে যদি আৰু কোনোবা আছে তই নাই, এটাকে নাই। শাস্তি হা বাকী তেওঁ খা। নাই। ৰঙিয়াৰ পৰা সৰুখনৰ ৰিপৰ্ট, লাইভ অসম 24/7।